Kunasong Sorgwao danganang Sorgwao kunasong Hadabao danganang Hadabao kunasong Modamao danganang Modamao kunasong Modera Gabo dal Diao Bangsi Jibia Gabo Apa Bogai Bago Be Gotar Sanao Bathau Dhoramni Gasibo CBI Forko Angni Khorogonglai Khulumnai Jasi Hobai Dineni बे गोथार हाबाफारियाव नोंथांमोननि गेजेराव बाहागो लाफैनो मोननानै आं गावखौनो जोबोर गोजोननाय मोनदों बर'সকলৰ परम्परागत प्राचीन धर्म बाथौ धर्মৰ दार्शनिक तत्व অতি গভীৰ আধ্যাত্মিকতা আৰু একেশ্বৰবাদৰ ওপৰত আধাৰিত সৰ্বজ্ঞ সৰ্বশক্তিমান আৰু সৰ্বত্ৰ বিৰাজমান বৌৰাই বাথৌ বড়োসকলৰ বাথৌ ধৰ্মৰ মূল আৰাধ্য দৈৱসত্তা যিয়ে ভূমি জল অগ্নি বায়ু আৰু আকাশ এই পঞ্চতত্বৰ সৃষ্টি কৰিছিল আৰু প্ৰতিপালন কৰিছে আৰু মানৱ শৰীৰো এই পঞ্চতত্বৰ পৰাই উদ্ভূত আমাৰ পবিত্ৰ সিজু গছ বৌৰাই বাথৌৰ এটা প্ৰতীক আৰু এই সিজু গছৰ যি ডালবোৰ পাঁচ সিৰিয়া ডাল এই ডালবিলাক পঞ্চতত্বকে সূচায় বাথৌ ধৰ্মত বিশ্বাস কৰা হয় যে বৌৰাই বাথৌৱে বিভিন্ন সময়ত 18 জোৰা গুৰু দম্পতীৰ ৰূপত মানুহৰ মাজলৈ আহি জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন দিশত মানুহক জ্ঞান প্ৰদান কৰিছিল ইয়াৰ ভিতৰত ধৰ্ম প্ৰাৰ্থনা বীজ মন্ত্ৰ বিধি বিধান খেৰাই চিফুং যথা খাম তাৰপিছত ৰাজনীতি সমাজনীতি অৰ্থনীতি প্ৰশাসন ভাষা কৃষ্টি সংস্কৃতি চিকিৎসা ইত্যাদি বিষয়ত মানুহক জ্ঞান দিছিল আমি যদি আমাৰ সিজৌশালীখন আমি চাওঁ তাৰে প্ৰতিটো অংশতে বাথৌ ধৰ্মৰ গভীৰ আধ্যাত্মিক তত্ত্ব নিহিত হৈ আছে উদাহৰণস্বৰূপে আমি যি 18 জোৰা বাঁহৰ খুঁটি পুতোঁ এই 18 জোৰা বাঁহৰ খুঁটিয়ে এই 18 জোৰা গুৰু দম্পতীকে সূচায় এই 18 জোৰা খুঁটিৰ লগত লগ লগাই আমি পথালিকৈ যি 5 শাৰী বাঁহৰ বান্ধ দিওঁ এই 5 শাৰী বান্ধে মানুহৰ জীৱনৰ 5টা অৱস্থাৰ কথাকে সূচায় একেবাৰে তলৰ প্ৰথম বান্ধটোৱে মানুহৰ মাতৃগৰ্ভত স্থিতি দ্বিতীয় বান্ধটোৱে জন্ম তৃতীয় বান্ধটোৱে বিবাহ চতুৰ্থ বান্ধটোৱে চতুৰ্থ বান্ধটোৱে বাৰ্ধক্য আৰু পঞ্চম বান্ধটোৱে মৃত্যুকে সূচায় একেবাৰে ওপৰৰ বান্ধটোত তিনিডাল বাঁহেৰে এটা চিৰিন নামৰ এটা বান্ধ দিয়া যায় এই বান্ধটোৰ তিনিডাল বাঁহে পৃথিৱী স্বৰ্গ আৰু নৰকৰ কথাকে সূচায় এই 18 জোৰা খুঁটিৰ শীৰ্ষভাগ আগটো ফেৰেংগা চৰাইৰ নেজৰ পাখিৰ আকাৰত কাটি লোৱা হয় এই গোটেই কথাখিনিৰ অৰ্থ এইটোৱেই যে এজন মানুহে এই গুৰু দম্পতীসকলে দি যোৱা শিক্ষা পালি ধৰ্মত থাকি সৎপথত থাকি মাতৃগৰ্ভত স্থিতি লোৱাৰ পৰা মৃত্যুলৈকে 5টা অৱস্থা অতি সৎভাৱে যদি পাৰ কৰে তেতিয়াহ'লে তেওঁৰ আত্মাটো ফেৰেংগা চৰাইৰ দৰে স্বৰ্গলৈ উৰি গৈ ঈশ্বৰৰ ওচৰত বিলীন হ'ব পাৰে আৰু আমাৰ এই জেওৰাখনৰ সন্মুখৰ ফালে যিটো ডাউথু বিখা বুলি এটা হৃদয়ৰ আকাৰৰ হাৰ্ট শ্বেপ এটা সজ্জা দিয়া হয় সেয়া হৈছে প্ৰেম ক্ষমা একতা পবিত্ৰতা আৰু সত্যনিষ্ঠতাৰ প্ৰতীক আজি দুলাৰাই বাথৌ গৌতমৰ অক্লান্ত প্ৰচেষ্টাত বাথৌ ধৰ্মই শুদ্ধ পৰম্পৰাগত ৰূপত মানুহৰ মাজত আদৰণীয় হৈছে আৰু সমাজত আধ্যাত্মিকতা প্ৰেম ভাতৃত্ববোধৰ বাতৰি বিয়পাই বিশ্ব শান্তিৰ হকে সকলোকে কাম কৰি যোৱাৰ বাবে উদ্বুদ্ধ কৰাত সফল হৈছে আজিৰ এই ধৰ্মীয় শান্তি শোভাযাত্ৰা মুকলি কৰাৰ বাবে আমাক সুযোগ দিয়াৰ কাৰণে দুলাৰাই বাথৌ গৌতমৰ সভাপতি সম্পাদককে আদি কৰি সমূহ কৰ্মকৰ্তাক মোৰ বিনম্ৰ ধন্যবাদ জনাইছোঁ আৰু লগতে
উপস্থিত সকলো ভক্তিপ্ৰাণ ৰাইজলৈ বৰ সশ্ৰদ্ধ নমস্কাৰ জনাইছোঁ। ধন্যবাদ।